আমাৰ যুৱ মোৰ্চা এজনে কিবা ফেচবুকত কিবা এটা লিখিছে ইউটিউব চেনেলত এইটো মই নস্বাত কৰিছোঁ কাৰণ তেনেকুৱা কথা লিখিব নালাগে আমাৰ মাৰ্গদৰ্শন দিব আমাৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰ্গদৰ্শন দিব আৰু সেই মাৰ্গদৰ্শনৰ আগত লৈ আমি কাম কৰি যাওঁ আমি আমাৰ মাজত ইউ পি পিৰ লগত মিত্ৰতা আছে এ জি পিৰ লগত মিত্ৰতা আছে মিত্ৰতা থাকিব চাওক আমি আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাই পেলাই আমি আজি সুখী আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে আজি সুখৰ দিন আটাইতকৈ আনন্দৰ দিন আমাৰ এই দিনটোৰ কাৰণে আমি তিনিবাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পাবলৈ আমি সক্ষম হৈছোঁ মই বিশেষ কাৰণত হয়তো সেই শপত গ্ৰহণ অনুষ্ঠানত মই যাব পৰা নাই তাৰ কাৰণে মই নিজকে দুখ অনুভৱ কৰিছোঁ কাৰণ মোৰ আগতীয়াকৈ কেইটামান প্ৰগ্ৰাম আমাৰ ৰখা আছিলে তাৰ কাৰণে আমি হয়তো যাব পৰা নাই কিন্তু আজিৰ দিনটো ভাৰতবৰ্ষৰ এক ইতিহাস ৰচিবলৈ গৈ আছে আৰু ভাৰতবৰ্ষক আগন্তুক দিনত বহুত আগুৱাই যাব বুলি মই অনুভৱ কৰিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা 10টা বছৰত ভাৰতবৰ্ষক ক'ৰ পৰা ক'লৈ লৈ গৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু এইবুলিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন আগুৱাই যাব সেই মই আশাবাদী আৰু আপোনাৰ যিটো প্ৰশ্ন আছিলে যে আমাৰ যুৱ মোৰ্চা এজনে কিবা ফেচবুকত কিবা এটা লিখিছে ইউটিউব চেনেলত এইটো মই নস্বাত কৰিছোঁ কাৰণ তেনেকুৱা কথা লিখিব নালাগে আমাৰ মাৰ্গদৰ্শন দিব আমাৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰ্গদৰ্শন দিব আৰু সেই মাৰ্গদৰ্শনৰ আগত লৈ আমি কাম কৰি যাওঁ আমি আমাৰ মাজত ইউ পি পিৰ লগত মিত্ৰতা আছে এ জি পিৰ লগত মিত্ৰতা আছে মিত্ৰতা থাকিব আছে আৰু ভৱিষ্যতলৈ আমি ৰখাৰ চেষ্টা কৰিম নিশ্চয়